হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয় আনন্দৰাম বৰুৱা একাডেমি সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ নং হৈছে 16। পাঠৰ নাম হৈছে অভিচাৰ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পায়ে থাকে। এবাৰ আমি কোৱেশ্চন কেইটালৈ আলোচনা কৰোঁ। 1 নম্বৰত দিয়া আছে অতি চমুকৈ উত্তৰ দিয়া। ক নম্বৰটো কৈছে যে ৰঙাৰ কাইলৈ কি দেখি কবিৰ ভাল লাগি যায়। উত্তৰটো হৈছে কবিৰ প্ৰতি ৰঙা কুকুৰৰ ভক্তি দেখি ভাল লাগি যায়। খ নম্বৰটো কৈছে যে কবি স্কুললৈ গ'লে কোনে তেওঁৰ আগবঢ়াই থয়। উত্তৰটো হৈছে কবি স্কুললৈ গ'লে ৰঙাই তেওঁৰ আগবঢ়াই থয়। গ নম্বৰটো কৈছে যে ৰঙাক দেখিলে কোনে চেই চেই কৰে। উত্তৰ ৰঙাক দেখিলে কবিৰ মাক দেউতাকে চেই চেই কৰে। গ নম্বৰটো কৈছে যে কাঁহীৰ কাষত বহি থকা দুৰা কাজ কোন। উত্তৰটো হৈছে কাঁহীৰ কাষত বহি থকা দূৰ কাজটো হৈছে কবিৰ ঘৰৰ মেকুৰীজনী। 2 নম্বৰটো কৈছে যে কবিয়ে ৰঙাক ভাল পোৱাৰ কাৰণবোৰ কি কি। উত্তৰ কবিয়ে ৰঙাক ভাল পোৱাৰ কাৰণবোৰ হ'ল কবিয়ে যেতিয়া স্কুললৈ যায় তেতিয়া ৰঙাই কবিক পদূলি মুখলৈ আগবঢ়াই দিয়ে। ই গোটেই নিশা ভুক ভুক কৰি ঘৰ পহৰা দিয়ে। ৰঙাই নিজৰ সকলো শক্তি কবিহঁতৰ ভাৱে খৰচ কৰে। সি বৰ প্ৰভুভক্ত। 3 নম্বৰটো কৈছে যে কবিৰ মনত উপজা ব্যৰ্থৰ কাৰণ কি। উত্তৰ কবিৰ মনত উপজা ব্যৰ্থৰ কাৰণটো হৈছে ৰঙাই প্ৰভুভক্ত ভৃত্যৰ দৰে কবিহঁতৰ সেৱা আগবঢ়ায় যদিও কবিৰ দেউতাকৰ ৰঙক দেখি চেই চেই কৰে, আনহাতে সিহঁতৰ ঘৰৰ মেকুৰীয়ে ভাত মাছ আদি চুৰ কৰি খায় যদিও কবিৰ মাক দেউতাকক মেকুৰীটোৱে ভাল পায়। 4 নম্বৰটো কৈছে অভিচাৰ কবিতাটিৰ মাজেদি কবিয়ে ডাঙৰৰ কি অভিচাৰ কথা বৰ্ণনা কৰিছে চমুকৈ লিখা। উত্তৰটো হৈছে যে কবিৰ ৰঙা নামেৰে এটি কুকুৰ আছে। কুকুৰজনীয়ে বৰ প্ৰভুভক্ত, সি গোটেই নিশা ভুক ভুক কৰি ঘৰখন চোৰৰ পৰা ৰক্ষা কৰে। কবিয়ে যেতিয়া স্কুললৈ যায় তেতিয়া সি কবিক পদূলি মুখলৈ আগবঢ়াই দিয়ে। কবিহঁতৰ দেখিলে কুকুৰটোৱে ভক্তিত লেও সেও হৈ পৰে। এনে প্ৰভুভক্ত কুকুৰটোৱে কবিৰ মাক দেউতাকৰ ভাল নাপায়। সিহঁতে কুকুৰটোক দেখিবলৈ চেই চেই কৰে। কুকুৰটোক কবিৰ মাকে চুবনি কাটিহে খাবলৈ দিয়ে। কুকুৰটোৱে চুলেই চুবা লাগে বুলি কবিৰ মাক দেউতাকে কৈ থাকে। আনহাতে সিহঁতৰ ঘৰত এটা মেকুৰী আছে। মেকুৰীজনীয়ে সদায় কাঁহীৰ ওচৰত বহি থাকে আৰু সুযোগ পালে ভাত মাছ আদি চুৰ কৰি খায়। মেকুৰীজনীয়ে ইমানেই লোভীয়া যে শাৰীত কিবা থৈ দিলে সেয়া খাই পেলায়। কবিয়ে ভাবে যে কুকুৰটোৰ পৰিৱৰ্তে মেকুৰীজনীয়ে চুলেহে চুৱা লাগিব, কিন্তু কবিৰ মাক দেউতাকে মেকুৰীটোহে শুচি বুলি কয়। মাক দেউতাকৰ এনে আচৰিত দেখি কবিয়ে মনত দুখ পায়। ডাঙৰ অৰ্থাৎ কবিৰ মাক দেউতাক কুকুৰৰ প্ৰতি অবিচাৰ কৰে বুলি কবিয়ে ভাবে। যে অবিচাৰ কবিতাটিৰ প্ৰথমৰ 8 শাৰী মুখস্থ লিখা। এইটো তুমি নিজে 8 শাৰী মুখস্থ কৰি লিখি ল'বা। 6 নম্বৰটো আলোচনা কৰিম। কৈছে যে অৰ্থৰ পাৰ্থক্য প্ৰকাশ পোৱাকৈ বাক্য ৰচনা কৰা। কম কম, অত অত, কত কত, যত যত। যেনে আমি উত্তৰকেইটা এনেকে লিখিব পাৰি। কম, সিহঁতে কুকুৰটোৱে মেকুৰীটোতকৈ কম ভাল পায়। কম, যোৱাকালি ঘৰটোৱে মই তোমাক বিৱৰি কম। অত, মই তোমাক অত দিলো তথাপিও সন্তুষ্ট কৰিব নোৱাৰিলে। অত, কিতাপকেইটা অত তত সিঁচৰি হৈ আছে। কত, তেওঁ ৰামক কত কি যে দিয়ে। কত,
তুমি ন ক'ত থাকা য'ত বেদনা দিয়ে মই সহি যাম তুমি য'ত আছা তাতে থকা। নম্বৰটো কৈছে যে অবিচাৰ কবিতাটি মূল ভাৱ তোমাৰ ভাষাত লিখা। উত্তৰটো হৈছে কবিৰ ৰঙা নামেৰে এটি কুকুৰ আছে। কুকুৰজনী বৰ প্ৰভুভক্ত। সি গোটেই নিশা ভোক ভোক কৰি ঘৰখনৰ চোৰৰ পৰা ৰক্ষা কৰে। কবিয়ে যেতিয়া স্কুললৈ যায় তেতিয়া সি কবিক পদূলি মুখলৈ আগবঢ়াই দিয়ে। কবিহঁতক দেখিলে কুকুৰটোৱে ভক্তিত লেও সেও হৈ পৰে। এনে প্ৰভুভক্ত কুকুৰটোক কবিৰ মাক দেউতাকক ভাল নাপায়। ইহঁতে কুকুৰটোক দেখিলেই চেই চেই কৰে। কুকুৰটোক কৰিব মাতে চুবনি পাটিতহে খাবলৈ দিয়ে। কুকুৰটোক চুলেই চোৱা লাগে বুলি কবিৰ মাক দেউতাক কৈ থাকে। আনহাতে সিহঁতৰ ঘৰত এটা মেকুৰী আছে। মেকুৰীজনীয়ে সদায় কাঁহীৰ ওচৰত বহি থাকে আৰু সুযোগ পালে ভাত মাছ আদি চুৰ কৰি খায়। মেকুৰীজনীয়ে ইমানেই লোভীয়া যে শাৰীত কিবা থৈ দিলে সেইও খাই পেলায়। কবিয়ে ভাবে যে কুকুৰটোৰ পৰিৱৰ্তে মেকুৰীজনীয়ে চুলহে চোৱাই লাগিব। কিন্তু কবিৰ মতে মাক দেউতাকে মেকুৰীটোহে উচি বুলি কয়। মাক দেউতাকৰ এনে আচৰিত দেখি কবিয়ে মনত দুখ পায়। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহি আছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।